শ্ৰদ্ধাৰ ৰাইজ, ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জনালোঁ। নৱবৰ্ষৰ প্ৰাক্ষণত মই ৰাইজক সজাগ আৰু সাৱধানতাৰে বাহন চলাই এক দুৰ্ঘটনামুক্ত পৰিৱেশ ৰচনা কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। ৰাইজ, আমাৰ বাবে অত্যন্ত পৰিতাপৰ কথা যে 2021 চনৰ 30 নৱেম্বৰ পৰ্যন্ত 6,745টা পথ দুৰ্ঘটনাত সৰ্বমুঠ 2,756 জন লোক আমাৰ মাজৰ পৰা চিৰকালৰ বাবে আঁতৰি গৈছে। 5,252 জন লোক আহত হৈছে। যোৱা বছৰ 31 ডিচেম্বৰ আৰু এই বছৰৰ 1 জানুৱাৰীত অসমত 69টা পথ দুৰ্ঘটনাত 29 জন লোকৰ প্ৰাণহানি হৈছে। এই দুৰ্ঘটনাবিলাক আমি এভইড কৰিব পাৰোঁ। অকণমান ধীৰে সুস্থিৰে গাড়ী চলোৱা, পথৰ নিয়ম নীতি মানি চলা আৰু মদ্যপান কৰি যদি আমি বাহন নচলাওঁ, দুচকীয়া বাহনত আমি যদি হেলমেট পিন্ধোঁ, এই দুৰ্ঘটনাবিলাক নহয়। সেয়ে ৰাইজ, আহক পথ সুৰক্ষাৰ সকলো নীতি নিয়ম আৰু যান বাহন আইন মানি চলি তীব্ৰ গতি আৰু সুৰাপান পৰিহাৰ কৰি চালক আৰু আৰোহী উভয়ে হেলমেট তথা ছিট বেল্ট পিন্ধি আমি একেলগে অসমক দুৰ্ঘটনামুক্ত পৰিৱেশ ৰচনা কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আৰক্ষী বিভাগ আৰু পৰিবহণ বিভাগক মই নিৰ্দেশ দিছোঁ, হেলমেট পিন্ধাটো নিশ্চিত কৰিব লাগিব। যিজন ব্যক্তিয়ে গাড়ী চলাব, সেইজন ব্যক্তিয়ে কোনো কাৰণতে মদ্যপান কৰিব নালাগিব। আৰক্ষী আৰু পৰিবহণ বিভাগে স্পীডৰ ওপৰতো, গতিৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিব। 31 ডিচেম্বৰৰ দিনটো বছৰৰ শেষ দিন, 1 জানুৱাৰী দিনটো বছৰৰ আৰম্ভণিৰ দিন। এই দুয়োটা দিনতে আমি আহক এটা দুৰ্ঘটনামুক্ত পৰিৱেশৰ ৰচনা কৰোঁ। কোনো পিতৃ মাতৃৰ যাতে বুকু সুদা নহয়, কোনো আই মাতৃৰ কপালৰ পৰা যাতে শিৰৰ সেন্দুৰ মচি নাযায়। পৰিয়ালবিলাক সুৰক্ষাৰে থাকিব, নিৰাপত্তাৰ পৰিৱেশত থাকিব। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ।